गिबियावनो नोंथांखौ आंनि चेनेलाव फिन खनसे बरायना लाबाय मानोना दिनै सनितपुर जिल्लानि सिङाव थानाय बुरा सापरियाव इलेक्सन सोलिगासिनो दं। आसामनि गिबि मन्थ्रिया बुंदोंमोन आं जेब्लासिम गिबि मन्थ्रि जानानै थागोन दारि गोलावफोरा अब्लासिम सान्थि थानो मोननाय नङा बे बाथ्राखौ दिनै नोंथांमोना नैबे इलेक्सननि गेजेरजों फोरमान जानायखौ नुनो मोन्दों। भिडिअखौ नायलांदों। আমি ইয়াত 40 বছৰ ধৰি মই ইয়াত বসবাস কৰি আছো। আমাক যেটো মুখ্যমন্ত্ৰী মহোদয় যেনেকুৱা আমাক হাৰাশাস্তি দি আছে, ইয়াৰ পৰা গোটেই মানুহ যদি ল'ৰা ছোৱালী মাইকী মানুহ সব গোটাই মেলি যদি আমাক গুলিয়াই হত্যা কৰিলেহেঁতেন তেতিয়াহ'লে আমি শান্তি পালোহেঁতেন। এতিয়া আমাক যেনেকুৱা মাৰি আছে এনেকুৱা মাৰিব নালাগিছিলে। আজি ইমান যদি আমি চৰত বসবাস কৰি থাকোঁতেও যদি আমাক উচ্ছেদ কৰিলেহেঁতেন, কমচে কম আমাক খেতি বাতি কৰিছিলোঁ, ল'ৰা ছোৱালী লৈ ইমান কষ্ট কৰি আমি খেতি বাতি কৰিছিলোঁ, এইটো আমাক খেতিটো উঠাবলৈ সময় দিব লাগিছিলে। নহ'লে আমাক এতিয়া এনেকুৱা মানুহ সব গোটাই এক লগত মাৰি পেলাই ভাল আছিলে। আমাক মুখ্যমন্ত্ৰী মহোদয় ইমান হাৰাশাস্তি নিদি আমাক যদি মাৰি পেলাইতো তেওঁ ভাল আছিলে। আমি মুখ্যমন্ত্ৰী অনুৰোধ কৰিছোঁ আমাক এনেকুৱা হাৰাশাস্তি আৰু নিদিব, আমাক এনেকুৱা নিৰাপত্তা দিব লাগে, এইটো আপোনাৰ তাত অনুৰোধ জনাইছোঁ। আপোনালোকক হাৰাশাস্তিটো আমাক মুক্ত কৰি দিয়ক। এইটো আমাৰতো সব জলকীয়া খেতি আছিলে, কেৰেলা খেতি আছিলে, আলু খেতি, টমাটোৰ সব পাচলি খেতি আছিলে। কিন্তু বহুত মানুহে বহুত কষ্ট কৰি ধাৰ চাৰ কৰি খেতি বাতি কৰিছিলে। এতিয়া খেতি লাগিছেহে, এতিয়া লাগা অৱস্থাত মানুহে সব শেষ কৰি দিলে, নাই কৰা। কিছু কিছু মানুহে কৰিছে, কিন্তু কোনো মানুহে খেতি লাগিছে এতিয়া। কিন্তু কিমান মানুহে ধাৰ চাৰ কৰি খেতি বাতি কৰিছে, খেতি কৰি এতিয়াও এইটোতো চিন্তা কৰিছো ক'ত যাম আৰু কি কৰিম। নাই, মোৰ তাত অন্য তাত জাগা নাই। এইটো হেৰি লোহৰীয়া দ্বীপ বুলি কয়। এইটো আমি প্ৰায় 40 বছৰ ধৰি বসবাস কৰি আছো। মই সৰুৰ পৰাই এটা ডাঙৰ হলো। এইটো চৰকাৰী বুলি আমি গম পাইছো, পাই পেলাই কি কৰিম, আমাৰ নদী ভাঙি দিছে। নদী ভাঙাৰ পিছত আমাৰ বেলেগত ঠাই ল'ব নোৱাৰিলো, মাটি পইচা পাতি নাই। আমি সৰুৰ পৰা ইয়াত আহি আমাৰ দেউতা আহি ইয়াত মাটি ল'লে, কিনি মিনি লৈছে, কিনি লৈছো। লোৱাৰ পিছত আমি ইয়াত ডাঙৰ হলো। এইটো ইয়াতেই কোনোবা মানুহৰ পৰা কিনি পিনি লৈছো, কোনোবাজনে ধৰি লৈছে চৰৰ মাটি, কোনোবাজনে লৈছে এজনৰ পৰা আমি টকা 2000 3000 দি লৈছো। আমাৰ নদী ভাঙাৰ পিছতো আমি আৰু কিন্তু তাত ঠাই নাপালো, আমি ইয়াতেই ডাঙৰ হলো, ইয়াতেই হেৰি হলো। এইটো আমি শুনিছো কোনোবা মানুহে যে পইচা দিছে, 10,000 15,000 মান দিছে, কিন্তু কোনে দিছে কোনে খাইছে আমাৰ পৰা লোৱা নাই, কিন্তু কোনো কোনো মানুহে দিছে, সেইটো আমি গম পাইছো। এনেকৈ শুনিছো কোনোবাজনে 40,000 30,000 20,000 10,000 এনেকুৱা লৈছে, যাৰ যেনেকুৱা মাটি মাটিৰ হিচাপত লৈছে বুলি। এইটো ইলেকশ্যন বন্ধ হ'ব বুলি কৈছে সিহঁতে। এইটো ওপৰৰ পৰা পইচা দিব লাগে, ডিচুক পইচা দিব লাগে, এনেকুৱা কৰি পেলাই মানে হেৰি কৰিছে, পইচা লৈছে।
আজি উচ্চতল আমি ইয়াত 40 বছৰ ধৰি মই ইয়াত বসবাস কৰি আছো। আমাক যিটো